দিনে নিশাই আমাৰ চৌপাশে নানা ধৰণৰ ঘটনা ঘটি আছে হয়নে? তাৰে দুই এটিৰ বাদে সকলো ঘটনাৰ খবৰ আমি নাপাওঁ। দেশ বিদেশৰ বিভিন্ন জনা আৰু নজনা খবৰবোৰ আমাক বাতৰি কাকতে যোগান ধৰে হয়নে নহয়? খবৰৰ টোপোলা পাঠ নম্বৰ 2 তৃতীয় শ্ৰেণীৰ পাঠত খবৰৰ টোপোলা যিটো পাৰ্ট আছে তাতে আমাৰ বিভিন্ন বাতৰি কাকতৰ বিষয়ে আলোচনা কৰিছে হয়নে? মানে আমি দৈনন্দিন হৈ থকা ঘটনাবিলাক আমি কিহৰ জৰিয়তে গম পাওঁ? বাতৰি কাকতৰ জৰিয়তে হয়নে? আৰু কিছুমান অসমীয়া দৈনিক বাতৰি আছে সেইকেইটাৰ আমি নামখিনি জানিম। হ'ব? কি আছে নাম? দৈনিক অসম, আজিৰ অসম, অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া খবৰ, অসম আদিত্য, আজিৰ দৈনিক বাতৰি, এদিনৰ সংবাদ, নিয়মীয়া বাৰ্তা, ভেৰি গুড, সুপ্ৰভাত গুৱাহাটী, আজি, গণ অধিকাৰ, নিউজ লাইভ। গতিকে বহুকেইটা আছে হয়নে? বহুকেইটা দৈনিক বাতৰি আছে যিকেইটা আমি অসমীয়া দৈনিক বাতৰিত আমি পাওঁ হয়নে? আৰু এই দৈনিক বাতৰিকেইটা আমাক কি কৰে? বাতৰিবিলাক দিয়ে হয়নে? আমি পঢ়িবলৈ পাওঁ বিভিন্ন দেশ বিদেশৰ ঘটনাবিলাক হয়নে? তাৰ পৰা আমি জানিবলৈ পাওঁ। হ'বনে? দিয়া সবাই মনত ৰাখিবা বাতৰি কাকতখনৰ নাম কোৱাচোন আৰু এবাৰ কি আছে তোমাৰ? দৈনিক অসম, আজিৰ অসম, অসমীয়া দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া খবৰ, অসম আদিত্য, আজিৰ সংবাদ, নিয়মীয়া বাৰ্তা, গণ অধিকাৰ, আজি, নিউজ লাইভ। ভেৰি গুড।